সমগ্ৰ অসমবাসীক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেপী ভোগালী বিহু। হেপী ভোগালী বিহু। হেপী ভোগালী বিহু সকলোকে। হেপী ভোগালী বিহু সকলো ৰাইজক আমি শুভকামনা যাচিছোঁ ভোগালী বিহুৰ। ঘৰৰ সন্মুখতে আমি যোৱা ৰাতি এটা মেজি বনাইছিলোঁ আৰু তাকে ৰাতিপুৱা এতিয়া গা পা ধুই গোটেইকেইজনে একেলগে সেৱা সৎকাৰ কৰি মেজিটো জ্বলাম বুলি আমি ৰেডি হৈছোঁ। এইফালে আমি মেজি জ্বলাইছোঁ আৰু লগতে ভোগালী বিহুৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে দিনবোৰ ভালে ভালে যাওক। আৰু এইফালে মেজিৰ জুয়ে সমগ্ৰ অসমখনৰ যি অপসংস্কাৰ সেয়া নাশ কৰি যাতে সমাজখন ভালে ভালে চলে তাৰ আমি কামনা কৰিছোঁ। আমাৰ গছৰ কল ধুনীয়াকৈ পকি আছে। এইফালে বাৰান্দাত বহি সকলোৱে প্ৰথমতে আমি প্ৰসাদ খালোঁ আৰু তাৰপিছত বিহু বুলি লাড়ু পিঠা তেনেকৈ আমি গোটেইকেইটাই বহি চাহ খালোঁ। আৰু বিহুৰ দিনা এনেকৈ গোটেই পৰিয়ালটো একেলগে বহি খোৱাৰ মজাই বেলেগ, মানে ভাল লাগে সঁচাকৈ। আৰু আমি এইখিনি সময়তে ৰঙিয়াৰ মা পাপাকো মিছ কৰিছোঁ। আমি আহিলোঁ বিহু বুলি, যিহেতু বন্ধ আছিলে সেইকাৰণে ভৈৰৱকুণ্ডৰ এখন ধুনীয়া ৰিজৰ্ট এখন আছে, সেই ৰিজৰ্টখনত আহিছিলোঁ। আহোঁতে দেখি পালোঁ বগেনভেলিয়াৰ গছ এডাল মানে বহুত হয়তো, সেইকাৰণে ঠানি এটা পেলাই থৈ দিছিলে কাটি পিনে। সেইকাৰণে আমি ঠানিটো ধুনীয়াকৈ ঘৰ মানে আমাৰ গাড়ীত কেইটামান সৰু সৰু ঠানি ভাঙি লৈ যাওঁ। কি হৈছে তোমাৰ? কিয় মন মাৰি আছা? নাই গৈ ভোক লাগিছে গৈ। কি কিবা খাব লাগে গৈ। ভোক লাগিছে গৈ? ভোক লাগিছে গৈ। কিবা খাব কামুৰিছে লাগে গৈ। কামুৰিছে গৈ। আমাৰ বাঁহৰ জোপোহা আৰু এইফালে আমাৰ অস্তাতে বাঁহ কাটিছে। কি কৰিবা কৈ দিয়া এবাৰ। আজি আমি বাঁহৰ চুঙা দৈ খাম আৰু আমি চুঙা বিৰিয়ানী বনাম। ওকে, বাঁহৰ চুঙা বেম্বো বিৰিয়ানী, বেম্বো চিকেন বিৰিয়ানী। দেন বাঁহ চাহ কাটি উঠি আমি অলপ ওলাই গ'লোঁ ইভিনিং। প্ৰথমতে আমি গ'লোঁ তুলিকা নাৰ্চাৰীখন খুবেই ধুনীয়া, কিন্তু আন্ধাৰ হোৱাৰ কাৰণে আপোনালোকক ভালদৰে দেখুৱাব পৰা নাই। তাৰপিছত আমি গ'লোঁ ফেমিলি মাৰ্ট, দেন আমি গ'লোঁ ট্ৰেণ্ডছ, তাতে অকণমান কিবা কিবি শ্বপিং কৰিলোঁ। আৰু তাৰপিছত আমি আহিলোঁ ৱাইল্ড কেফে স্পুন, তাত একাপ কফি খাম বুলি। আমি বাবা আৰু মই ল'লোঁ চাহ আৰু বাবুৱে ল'লে চাহ কফিৰ লগত আমি ল'লোঁ ফ্ৰেঞ্চ ফ্ৰাইজ। যিহেতু বিহুৰ বতৰৰ ঘৰত বহুত বস্তু আছে সেইকাৰণে হেভিকৈ খাব মন নাই। আমি পুৰিলোঁ এইফালে চিকেন আৰু বাঁহৰ চুঙাত দৈ বনালোঁ, হয়নে? বাঁহৰ চুঙা দৈ বনালোঁ আমি আৰু ইয়াত তন্দুৰী চিকেন। আৰু এইফালে আমাৰ চিকেন আপোনালোকে চাব পাৰে তন্দুৰী ৰেডি হৈ আছে, পুৰি আছোঁ চিকেনটো। এটা ডিলিচিয়াছ ফ্লেভাৰ আপোনালোকে। আৰু আমাৰ ডিনাৰ আজি এইটোৱে হ'ব, যিহেতু কালিৰ পৰা আমি ঠিকছে খাই আছোঁ সেইকাৰণে ৰাতি আৰু এতিয়া ভাত খাব ইচ্ছা নাই, সেইকাৰণে অকল চিকেন পুৰি সেইখিনি তন্দুৰীখিনিয়ে খাম আমি। ধুনীয়াকৈ পিঁয়াজ জ্বলা সেইবিলাক সানি ন ধুনীয়া। আৰু এয়া হ'ল আজি আমাৰ ডিনাৰ, মাংস পুৰা আৰু তন্দুৰী চিকেন তন্দুৰী। ডিলিচিয়াছ, সো ডিলিচিয়াছ, খাই বহুত টেষ্টি হৈছে। এইটো আমাৰ, এইটো বাবাৰ। আমাৰ ইয়াতে হোৱাইট পৰিছে কাৰণ আমি মছলা কম দিছোঁ। পোৱালিটো জ্বালা গুড়া নাখায়, লাল মিৰ্চ নাখায়। আজিলৈ সামৰিছোঁ। বাই বাই, লাভ ইউ অল। লাভ ইউ অল।